সপ্তাহ এটাৰ আৰম্ভণিতে উৎসাহ বহুত থাকে, কিন্তু যেতিয়া লাহে লাহে শনিবাৰটো পায়হি এলাহ লাগি লাগি আহি থাকে। আজি পিছে সোমবাৰ, টিফিন বনালো শুই উঠিয়ে আৰু এতিয়া সকলো পেকিং কৰি লৈ বাছলৈ বুলি ওলাইছোঁ। ৰাতিপুৱা মই 7:30 মান বজাত উঠোঁ আৰু তেতিয়া উঠি গোটেইখিনি কাম কৰি যেতিয়া মই বাছত বহোঁগৈ মোৰ একদম ভাগৰ লাগে। সেইকাৰণে ৰিফ্ৰেছমেণ্টৰ কাৰণে মই গান শুনো আৰু বহুতে বাছত এনেকৈও এইবোৰ কাম কৰি সময়বোৰ পাৰ কৰে। ভালেই লাগে, প্ৰডাক্টিভ হৈ থাকে যিহেতু। গান শুনি শুনি গৈ পালোগৈ ইউনিভাৰ্চিটি। তাৰপিছত অকণমান সময় ক্লাছ নহ'লে, তাৰপিছত বাৰু এটা ক্লাছ হ'ল আৰু ব্ৰেকৰ সময়ত আজি অংকুৰ লগত স্কুটিত তললৈ আহিলোঁ। তললৈ মানে মোৰ ইউনিভাৰ্চিটিখন হ'ল পাহাৰ এখনৰ ওপৰত, গতিকে তাৰ তলতহে দোকান পোহাৰবোৰ থাকে, গতিকে সেয়া কিবা নিবলৈ আহিছিলোঁ আৰু ব্ৰেকৰ টাইমত ফ্ৰাইড ৰাইচ যিহেতু বনাই নিছিলোঁ টিফিনত, সেয়া খাই বৈ মুভি এখনো চালোঁ আৰু ক্লাছ এতিয়া খতম কৰি অকণমান কেম্পাছটো ঘূৰোঁ বুলি আহিছোঁ। আজিওখন মই ভবাতকৈ বহুত ডাঙৰ, সেয়া মই আজিহে গম পাইছোঁ আৰু ভিউবোৰ যে বৰ ধুনীয়া। আচলতে যিমানেই ওপৰলৈ গৈ থাকোঁ ভিউবোৰ ধুনীয়া হৈ গৈ থাকে। তাৰ পাছতে বাছৰ সময় হোৱাত মই আহিবলৈ ল'লোঁ আৰু চাওকচোন আহি পাওঁতে যে সন্ধিয়া লাগি ভাগিল। বাকী আজিৰ ভিডিঅ'টো ইমানেই।